চাওঁ আঁতৰি দিয়াচোন অকণমান আঁতৰি দিয়া বৰ্তমান সময়ত নৱপ্ৰজন্মই সেই বস্তুটো নাইকিয়া হাতীয়ে নেদেখা হ'ল এতিয়া গতিকে কি ধৰণেনো হাতীত দৰা গৈছিলে সেই বস্তুটো মই দেখুৱাওঁ মই আজি যিখিনি নতুনকৈ উঠি আহিছে সেইখিনি আমাৰ দেখা পোৱা নাছিল যে আগত দৰা হাতীৰ পিঠিত গৈছিলে আমি সেইকাৰণে দেখাব বিচাৰিছোঁ যে হয় আগৰ দিনত প্ৰাচীন কালত বা আমাৰ পৰা আজি প্ৰায় 50 বছৰৰ আগত মানুহে হাতীৰ পিঠিত উঠি দৰা কইনা ঘৰলৈ গৈছিলে কইনা আনিবৰ কাৰণে সেয়েহে আমি নৱপ্ৰজন্মকো এইটো দেখুৱাব বিচাৰিছোঁ যে হয় দৰা আগত কেনেদৰে হাতীৰ পিঠিত গৈছিলে কইনা ঘৰলৈ এইটো আমি নতুন প্ৰজন্মক দেখাব বিচাৰিছোঁ প্ৰথম বিয়া পাতিছতো লাজ থাকিবই সেইকাৰণে অলপ লাজ হৈছে বাৰু মানুহ অভিজ্ঞতাৰে সিদ্ধ হয় অভিজ্ঞতা নাই এতিয়া কি কৰিব তোমাৰ নামটো গাঁওখন আজি দৰা যিহেতু হাতীত আহিছে গতিকে তোমাকো হাতীত নিম বুলি কৈছে তুমি কেনেকুৱা লাগিছে তোমাৰ মনটো এইটো আমাৰ পৰম্পৰা আৰু মই যে জীয়াই ৰাখিব পাৰিছোঁ সেই পৰম্পৰাটো সেইকাৰণে মোৰ বহুত ভাল লাগিছে আজি তুমি হাতীত যাবা নেকি হয় মই হাতীতে যাম যাবা তুমি আচলতে নিজে মানে সৌভাগ্যৱান বুলি ভাবিছা নেকি মানে সকলো গাড়ীতে অহা যোৱা কৰে আজি তোমাৰ জীৱন হয় মই তেনেকৈ আগতে দেখিছিলোঁ প্ৰায় নেদেখাই হ'লোঁ এতিয়া যে মই দেখুৱাব পাৰিম সেইটো খুব ভাল লাগিছে হ'ব